নমস্কাৰ বন্ধু বান্ধৱীসকল, মালৱক আগতে মোৰ অন্য এটা নতুন ভিডিঅ' মাতলৈ আপোনাক আন্তৰিক স্বাগতম জনাইছোঁ। আৰু এখন সুন্দৰ ছবি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এই পথাৰত পানী হৈছে, কঠীয়া সিঁচা হৈছে, কঠীয়া গজিবলৈ আৰম্ভ কৰিছে, কিছু দীঘল হৈছে। ইয়াতে পানী বেছি হৈছে, সেইকাৰণে আমাৰ গাঁৱৰে খুৰা এজনে পানীবিলাক এনেদৰে আঁতৰ কৰি আছে। এখন সুন্দৰ ছবি, আমাৰ গাঁৱলীয়া জীৱনৰ এখন সুন্দৰ ছবি। আচলতে আগৰ দিনত সিঁচনি ব্যৱহাৰ কৰিছিল মানুহে পানী সিঁচিবৰ কাৰণে। আজিকালি সিঁচনি দেখিবলৈ পোৱা নাযায়। আজিকালি চৰিয়া হাতত লৈ এনেদৰে পানী সিঁচে। আজিকালি সিঁচনি বনাবলৈ মানুহে বন্ধ কৰি দিছে। আজিকালি সিঁচনি দেখিবলৈ পোৱা নাযায়। আজিকালি ল'ৰা ছোৱালীয়ে সিঁচনি কেনেকুৱা বস্তু, সেই বস্তুটো দেখিবলৈ নোপোৱা হৈছে। এয়া হৈছে আমাৰ গাঁৱলীয়া জীৱনৰ এখন সুন্দৰ ছবি। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আবেলি সময়ত এটা সুন্দৰ পৰিৱেশ। মই পথাৰত আহিছোঁ আৰু পথাৰত ময়ো ব্যস্ত আছোঁ, বাগিচাত ব্যস্ত আছোঁ। আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাবলৈ আগবাঢ়িছিলোঁ আৰু ভিডিঅ'টো বনালোঁ। বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো মই পথাৰৰ মাজত কৰিছোঁ আৰু আবেলিৰ সময়ত এটা সুন্দৰ পৰিৱেশ। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিল, লাইক আৰু কমেণ্ট কৰিব। আৰু ধানবিলাক পকিছে, ধান কাটিবলৈ আৰম্ভ কৰিছে মানুহে। আৰু এই ভিডিঅ'টোৰ পৰা মই আপোনালোকক ধন্যবাদ জনাইছোঁ, ইমান পাৰে মোৰ ভিডিঅ'টো চাই থকাৰ কাৰণে। আৰু মই ল'ব কাকতে ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।